হাই গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। তো মই বহু দিনৰ পৰা ভাবি আছিলোঁ মানে লং ব্লগ দিম বুলি, কিন্তু দিয়াই হোৱা নাছিল। একচুৱেলি টাইম নাপাওঁ, তো মিনি ব্লগে সদায় দিবলৈ ট্ৰাই কৰোঁ। আশা কৰোঁ আপোনালোকে ভাল পাই আছে। তো আজি মানে হোলীৰ ছেকেণ্ড দিনা হয়। কোনে কোনে খেলিছে নাই খেলা ক'ব। তো বৰ্তমান আজি আছোঁ কলাক্ষেত্ৰত, মানে মোৰ কাজিনজনী কিবা কৰ্মশালা কৰি আছে। তো আমিও আহিলোঁ, বাও আহিছে। হাই কৈ দিয়া। ভিডিঅ' কৰা, ফটো কৰা একদম মানে প্ৰহিবিটেড আৰু একদম নিষেধ। অলপ অলপকৈ মানে কৰিব ট্ৰাই কৰি আছোঁ। ইফালৰ পৰা গালিও খাব পাৰোঁ, কিন্তু মুহূৰ্তত আহি পেলাই গালিটো শুনিব লাগে নাজানো আৰু। আহিলোঁ আৰু ওপৰত যে মিউজিয়াম দেখুৱাইছিলোঁ। তো আহি ভাবিছিলোঁ কৰ্মশালা শেষ নেকি, কিন্তু ইয়াতে ইমান বেছি ঠাণ্ডা। ভিতৰত থাকোঁতে গমেই পোৱা নাছিলে, গৰম লাগি আছিলে। বাট ইয়াতে মানে বহুত বেছি ঠাণ্ডা তো আৰু ইয়াতে মানে কৰ্মশালা চলিয়ে আছে। দেখিছেই চাগে, শব্দ শুনিছেই। কোনোবা যদি গুৱাহাটীৰ হয় আৰু যদি কোনোবা ইচ্ছুক আছে তেতিয়াহ'লে যাব পাৰে। There's not much to do when all I can is thinking about you not doing well. Don't know it. Hi guys, এইটো নেক্সট দিনৰ ভিডিঅ' হয়। তো আমি আহিছিলোঁ, কিন্তু ক্লাছ কেঞ্চেল হ'ল। এতিয়া নেক্সট ক্লাছ হ'লে আকৌ MCB যাব লাগে, গমেই পাই দৌৰি থাকিব লাগে। তো ইয়াৰ পৰা হাই।